বৰষুণৰ কাৰণে উপায় নাই, এনেকৈ কৰিবলগীয়া হৈছে। ধুনীয়া কৰি আমাৰ ভাইৰ খেতি এয়া তাকে চালোঁ, খুব ভাল লাগিলে দেখি পেলাই। মানে আমাৰ অসমীয়া গিৰি ক'বলৈ গ'লে আমাৰ থলুৱা ব্যৱসায় ৰাখিছে। আমাৰ ভাই কেনেকুৱা হৈছে ব্যৱসায় বা? ব্যৱসায় ভালে হৈছে, খালি বৰষুণে অকণ বেয়া কৰিছে বাৰু। প্ৰায় এতিয়া ভাললৈ আহিছে, 2-এদিন বৰষুণৰ কাৰণে বেয়া হ'ল, এতিয়া ভাললৈ আহিছে বাৰু। এতিয়া ভাললৈ আহিছে বাৰু। এনেই ব্যৱসায় পৰা কিমানমান প্ৰফিট হয়গৈ? প্ৰফিট মানে হৈছিলে, প্ৰফিট প্ৰায় 2.5 লাখ মান টকা পাইছিলোঁ এইবছৰ। বতৰ বেয়া কৰিলে আৰু পালোঁ হ'লে 2.5 লাখ মান টকা পোৱা হ'ল আৰু। খৰচ বছ কৰি ৰখিলে 2.5 লাখ মান টকা। খুব ধুনীয়া ভাই খেতি হ'বলগীয়া কিন্তু। ধুনীয়া, বৰষুণৰ কাৰণে উপায় নাই, এনেকৈ কৰিবলগীয়া হৈছে। ধুনীয়া কৰিছে। জলকীয়া দিছোঁ। এয়া ভোট জলকীয়া, এয়া পালেং। জাতিলাও এয়া আমাৰ ভাই খেতি। 15 দিন মানৰ পিছত গছৰ ওপৰত উঠি যাব। বহাগৰ 10 দিন মানত যোৱাৰ পিছত কটিব হ'ব। ইয়াকে কয় আমাৰ থলুৱা গিৰি। বঠা বেঙেনা। এইটো কেপচিকাম। একদম ফুলৰ নিচিনা হৈ গৈছে বিলাহী। মানে অলপ মৰি
বৰষুণ জাকৈ অকণমান হেৰি কৰিলে অনিষ্ট কৰিলে। এইটো মানে দীঘলীয়া বেঙেনা বিহুলে হৈ যাব। জলকীয়া এইটো কি মাইক্ৰ' জলকীয়া নেকি ভাই? মাইক্ৰ' জলকীয়া হয় নি? বিহাৰৰ পৰা মানুহ আহিব ইয়ালৈ, বেংগলৰ পৰা আহি কি কৰিব? অঁ খেতি কৰিবলৈ। নেমু টেঙা এইজোপা তিতা কেৰেলা পুলিছে। তিতা কেৰেলা বিহুলৈ হ'বগৈ। তিতা কেৰেলা গৰু চাটত লগাবলৈ আমাৰ বহাগ বিহুত দৰকাৰ হয়েই, গৰু চাটত লগাবৰ কাৰণে তিতা কেৰেলা। পদিনা এয়া পদিনা আম টেঙাৰ লগত কি মজা। এয়া হৈছে ৰঙা আলু। ভাই আজি ঘৰৰ পাচলি ঘৰলৈ বজাৰলৈ নিবলৈ থৈছে। এয়া ফুলকবি, অমিতা, জলকীয়া চব ঘৰৰ। এইবোৰ দৰৱ নিদিয়া ফুল, খুব ধুনীয়া, খাবলৈও টেষ্টি, দৰৱৰ কোনো কথাই নাই আৰু গোবৰ সাৰ। এইবোৰ জাতিলাও ঘৰ একদম। লাও ঠাই পানী পৰিয়ে আছে একদম। এয়াহে প্ৰকৃত কৃষক বুলি ক'বলৈ গ'লে এইজনকহে ক'ব পাৰি, আমাৰ ভাই। তাকে ভাল লাগিলে খুব। ভাই আদৰ্শ ক'বলৈ গ'লে। এতিয়া আমাৰ যিখিনি নিবনুৱা সমস্যা হৈছে সেইখিনিৰ ওচৰত খুব ভাল লাগিছে ক'বলৈ গ'লে। মানে ভাই এটা ধুনীয়া হেৰি দাঙি ধৰিছে, আদৰ্শ দাঙি ধৰিছে। তাকে ভাল লাগিলে দিয়ক। ভাইকো আমাৰ দেৰগাঁও চাৰিআলিতে ভাই ব্যৱসায়, শাক পাচলিৰ দোকান আছে। তেওঁ ঘৰৰ পৰাই নিয়ে গোটেইখিনি। আপোনালোকেও আহিব তেওঁৰ ওচৰলৈ, শাক পাচলি ল'বহি। একদম থলুৱা, ঘৰৰ থলুৱা বস্তু পাব। তাকে তেওঁ তেতিয়া অকণমান উৎসাহিত হ'ব আৰু ভাল ভাল বস্তু খুৱাবলৈ আপোনালোকক তেওঁ হেৰি হ'ব, উৎসাহ দিলেহে পাৰিম বাৰু। তাকে ঠিক আছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ নেক্সট ভিডিঅ' দিম। বহুত দিনৰ মূৰত দিছোঁ ভিডিঅ', আকৌ চাব আপোনালোকে। তাকে চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব।